Hello guys, welcome to my YouTube channel assamese.com YouTube channel স্বাগতম জনাইছো। সো বন্ধুসকল আজি লৈছো পাৰ্ট 20। যদি আপোনালোকে আগৰ ভিডিও চোৱা নাই তেনলে এই ভিডিও ডেসক্ৰিপচনত আগৰ ভিডিওৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে চাব পাৰে। আৰু বন্ধুসকল যদি আপোনালোকে আমাৰ টেলিগ্ৰামৰ লিংকত জয়েন হোৱা নাই তেনলে এই ভিডিও ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে জয়েন হ'ব পাৰে আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। আৰু যদি ভিডিওটো ভাল পায় সাবস্ক্ৰাইব বুটামটো টিপি বেল আইকনটো টিপিবলৈ নাপাহৰিব। আমি সদায় ইয়াত অসম পুলিচ এবিউবিৰ আগন্তুক এক্সামত সহায়ক কিছুমান মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, গতিকে ভিডিওটো চাবলৈ মিছ নকৰিব। সো পলম নকৰাকৈ এতিয়া আহোঁ ভিডিওটোলৈ। সো ফাৰ্ষ্ট কুৱেশ্যন, নিম্নলিখিত কোনখন দেশে শেহতীয়াকৈ 3 পৰা 17 বছৰ বয়সৰ শিশুৰ বাবে কোভিড ভেকচিন মুকলি কৰিছে? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল, কাৰেণ্ট এফেয়াৰৰ বাবে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। সো মোস্ট ইম্পৰ্টেণ্ট হয় কোনখন দেশে শেহতীয়াকৈ 3 পৰা 17 বছৰ বয়সৰ শিশুৰ বাবে কোভিড ভেকচিন মুকলি কৰিছে বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ, আমেৰিকা যুক্তৰাষ্ট্ৰই এই ভেকচিন মুকলি কৰিছে। সো নেক্সট কুৱেশ্যন, কিমানতম সংবিধান সংশোধনীৰ দ্বাৰা 6 পৰা 14 বছৰ বয়সৰ প্ৰত্যেক বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰা হয়? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কিমানতম সংবিধান সংশোধনীৰ দ্বাৰা 6 বছৰৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰা হয় বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, 86তম সংবিধান সংশোধনীৰ দ্বাৰা। সো নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেধৰণৰ কুৱেশ্যন এক্সাম আহি থকা দেখা যায় বন্ধুসকল। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় অপশ্যন বি, সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। সো নেক্সট কুৱেশ্যন, কোন ৰজাক ভগাৰাজা নামেৰে জনা গৈছিল? কোন ৰজাক ভগাৰাজা নামেৰে জনা গৈছিল? এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায়। সো ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি, চুৰামপাক ভগাৰাজা হিচাপে জনা গৈছিল। সো নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰত এখন ৰাজ্য পৰিণত হ'ল? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ছিকিম, নাগালেণ্ডৰ বিষয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্য হিচাপে পৰিগণিত হ'ল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ, 1975 চনত ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্য হিচাপে পৰিগণিত হ'ল। সো নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ উপত্যকাত সৰু ৰাজ্য কোনে মুং দুন চান খাম নাম ৰাখিছিল? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ উপত্যকাত সৰু ৰাজ্যক কোনে মুং দুন চান খাম নামে ৰাখিছিল? নাম কোনে ৰাখিছিল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ, চুকাফাই ৰাখিছিল মুং দুন চান খাম নাম। সো নেক্সট কুৱেশ্যন, প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায়। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, ডক্টৰ আত্মাৰাম পাণ্ডুং আছিল প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক। সো নেক্সট কুৱেশ্যন, বিজাপুৰ কিহৰ বাবে জনাজাত? বিজাপুৰ কিহৰ বাবে জনাজাত বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি, গোল গম্বুজৰ কাৰণে বিজাপুৰ জনাজাত। সো নেক্সট কুৱেশ্যন, মহামতী অশোক কোন বংশৰ ৰজা আছিল? মহামতী অশোক মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সাম আহি থকা দেখা যায় বন্ধুসকল। মহামতী অশোক কোন বংশৰ ৰজা আছিল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, মৌৰ্য বংশৰ আছিল মহামতী অশোক। সো নেক্সট কুৱেশ্যন, 1791 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 7 খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰকৃত ঠাইখনৰ নাম কি? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিটো 1701 চনৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 7 খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জীৰ প্ৰকৃত ঠাইখনৰ নাম কি আছিল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, গড়গাঁও আছিল এই ঠাইখনৰ নাম। সো নেক্সট কুৱেশ্যন, এটকীয়া নোট প্ৰচলন কৰা কৰ্তৃত্ব কাৰ ওচৰত ন্যস্ত? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন কম্পিটিটিভ এক্সামত অহা দেখা যায়। এটকীয়া নোট প্ৰচলন কৰা কৰ্তৃত্ব কাৰ ওচৰত ন্যস্ত? চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া নে ভাৰতীয় ৰিজাৰ্ভ বেংক নে ভাৰতীয় ষ্টেট বেংক নে ভাৰত চৰকাৰ? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, ভাৰত চৰকাৰৰ ওপৰত ন্যস্ত কৰে এটকীয়া নোট প্ৰচলন কৰা। চ' মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, চ' ভালকৈ চাব। চ' নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম এদিনীয়া ক্ৰিকেট অধিনায়ক কোন আছিল? ভাৰতৰ প্ৰথম এদিনীয়া ক্ৰিকেটৰ অধিনায়ক কোন আছিল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, অজিত ৱাডেকাৰ। অজিত ৱাডেকাৰ আছিল ভাৰতৰ প্ৰথম এদিনীয়া ক্ৰিকেটৰ অধিনায়ক। চ' নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায়। চ' অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল বন্ধুসকল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, মহানন্দ দাস আছিল প্ৰথম অসমৰ প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক। চ' নেক্সট কুৱেশ্যন, অশ্বমেধা যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অশ্বমেধা যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল বন্ধুসকল? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, মহেন্দ্ৰ বৰ্মন আছিল অশ্বমেধা যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা। চ' নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? এনেকুৱা ধৰণৰ কুৱেশ্যন কম্পিটিটিভ এক্সামত আহি থকা দেখা যাব বন্ধুসকল। চ' ভালকৈ চাব এইটো, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়?
যমুনা নে গংগা নে গোদাবৰী দামোদৰ নদী এইটো সকলোৱে জানে চাগে ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি দামোদৰ নদীক বংগৰ দুখ বুলি জনা যায় সো নেক্সট কোৱেশ্যন কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল বন্ধুসকল এনেকুৱা ধৰণৰ কোৱেশ্যন অসম পুলিচ আগন্তুক এক্সামৰ বাবে আহিব পাৰে সো ভালকৈ চাব ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল সো নেক্সট কুৱেশ্যন তলৰ কোনখন ঠাই অসমৰ চাহ শিল্পৰ কেন্দ্ৰ অসমৰ কোনখন ঠাই অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বন্ধুসকল সকলোৱে জানে চাগে চাহ শিল্পৰ কেন্দ্ৰ হৈছে অপশ্যন এ চাবুৱা হৈছে অসমৰ চাহ শিল্পৰ কেন্দ্ৰ সো নেক্সট কুৱেশ্যন কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত এণ্ড এই কাৰ্বেটৰ বিষয়ে আহিব পাৰে কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান এইটো বহুতো এক্সামত আহি থকা দেখা যায় কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি উত্তৰাখণ্ডত কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত সো নেক্সট কুৱেশ্যন কথকলি নৃত্য কোন ৰাজ্যৰ নৃত্যৰ বিষয়ে এটা হ'লেও কুৱেশ্যন আহি থকা দেখা যায় কম্পিটিটিভ এক্সাম যিটো SIটো আহিছিলে নৃত্যৰ বিষয় সো কথকলি নৃত্য কোন ৰাজ্যৰ বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি কেৰেলা হৈছে কথকলি নৃত্য পংগু উৎসৱৰ বিষয়ে আহিছিলে পংগু যিটো তামিলনাডুৰ আছে পংগু উৎসৱৰ বিষয়ে SIত আহিছিলে সো সেইটো কাৰণে এই উৎসৱৰ বিষয়ে নৃত্যৰ বিষয়ে চোৱাটো অতিকৈ প্ৰয়োজন কাৰণ এটা হ'লেও কুৱেশ্যন আহি থকা দেখা যায় সো আজি শেষৰটো কুৱেশ্যন সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ সকলোৱে জানে সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ বন্ধুসকল এইখন হৈছে আমাৰ অসমৰে হয় সত্ৰীয়া নৃত্য সো বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আছে আপোনালোকে ভালকৈ চাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বন্ধুসকল আপোনালোকৰ বাবে মই মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক যোগত কৰি আনো আৰু মই আনি থাকিম ভৱিষ্যতে সো আপোনালোকে যদি ভিডিঅ'টো অলপ হ'লেও কিবা এটা শিকিছে তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব সো আজিলৈ বাই আকৌ আহিম অন্য এটি ভিডিঅ'লৈ ধন্যবাদ জয় আই অসম